হাই গাইজ, কি খবৰ আপোনালোকৰ? আপোনাৰ ভাল বেয়া মাজত মই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 11টামান বাজিল, মানুহজনো অফিচলৈ গ'ল। ভাত পানী খালোঁ, খাই বৈ এতিয়া চাওকচোন দিনটো কি হয় কি নহয়, ক'ত কি কৰোঁ দেখুৱাইছোঁ আপোনালোকক। এয়া চাওকচোন আপোনালোকে, আমাৰ ওচৰত আমাৰ গাঁৱত এটা হাতী আহিছিল। সেইবাবে কিবা কাৰণে অলপ খোৱালোঁ, তাক ভৰি ধুৱাই দিলোঁ, কিন্তু সেইখিনি আপোনালোকৰ ওচৰত দেখুওৱা নহ'ল। যিহেতু দেউতা আহিছিল, দেউতাৰ আগত ভিডিঅ' কৰিব অলপ ভয় লাগে, সেইবাবে দেখুওৱা নহ'ল আপোনালোকৰ ওচৰত। এতিয়া গৈ আছোঁ নলবাৰীলৈ। মই আজি অকলে গৈছোঁ, কাৰণ মোৰ অলপ কাম আছে, অলপ কাপোৰ আনিব আছে, আৰু লগতে স্ক্ৰীণ পেইণ্টিঙৰ স্ক্ৰীণ দুখন বনাব দিছিলোঁ, সেই দুখন আনিব আছে। এয়া নলবাৰীৰ পৰা আহি বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ। মায়ে ফোন কৰি মাতিলে, মই ইয়াতে আছোঁ, তই ইয়ালৈ আহ বুলি। কলিজাকো লৈ আহিছে, সেইবাবে মই বাইদেউহঁতৰ ঘৰলৈ গুচি আহিলোঁ। সেয়া গধূলি ঘৰত যাই আছোঁ বাইদেউহঁতৰ ঘৰৰ পৰা। আহি কাপোৰ কানি সলালোঁ, গা পাও ধুলোঁ, যিহেতু ইমান গৰম। গা পা ধুলোঁ, ধুই লৈ এয়া অলপ আপোনালোক দেখুৱালোঁ কৰি আছোঁ। কথা কলিজাকো অলপ খুৱাই থলোঁ, এতিয়া শুইছে তাই। ৰাতি চাবচোন 12টামান বজাত তাই বহি আছে, আমাক শুব দিয়া নাই। এয়া চাওকচোন কলিজা, এয়া 11:30-12টামান বাজিল। এয়া তাই খেলা খেলি বহি আছে। সেইজন ভাগিন, সিও ৰাতি আমাৰ তাতে আছে, সেইবাবে খেলা খেলি বহি আছে। কিন্তু চাওকচোন, এই ৰাতি 12টা বজাত তাইৰ লগত খেলা খেলি থাকিব লগা হৈছে। টোপনি নাই ছোৱালীজনীৰ, কি যে হ'ব, একো নাখায়, টোপনিও নাই চাগে, গৰমৰ কাৰণে খোৱা লোৱা কৰা নাই একো। এইযোৰ কাপোৰ আনিলোঁ, মানুহজনৰো ইচ্ছা আছিল আনি দিয়াৰ, সেইবাবে আনিলোঁ। দিনত অলপ টেঙা খালোঁ, আৰু আপোনালোকক যে কৈছিলোঁ স্ক্ৰীণ পেইণ্টিঙৰ স্ক্ৰীণ বনাব দিয়া বুলি, এই দুখন স্ক্ৰীণ বনাব দিছোঁ। বাই।